জনী তোৰ দাদাহঁতৰ বিয়া কিখন বাৰু হৈ গ'ল এতিয়া তোৰখনহে বাকী তোক দি ল'ব পাৰিলে আৰু মোৰ চিন্তা এটা শেষ হ'ব হ'বচোন মই এতিয়া বিয়াৰ কথা ভবা নাই আৰু তোমাৰো এতিয়া গা ভাল হৈ থকা নাই তুমি নিজৰ কথা চিন্তা কৰাচোন মোৰ বিয়াখন বাৰু হৈ থাকিব এনেও দাদাহঁতচোন আছে চিন্তা কৰিবলগীয়া একো নাই সীমা তই এখন কি কৰি আছ তহঁত মাক জীয়েকৰ কথা পাতি যদি শেষ হ'ল গৈ পিনে কাম কৰি লগে গোটেই পাকঘৰ বাচন বৰ্তন গোট খাই আছে সেইখিনি কেতিয়া ধুবি সোনকালে ধুই মেলি এইখিনি চাফ চিকুণ কৰকে যা অথনিৰ পৰা ইয়াত লেকচাৰ মাৰি শেষেই হোৱা নাই মাক জীয়েকৰ অনবৰতে কথাই কথা শেষেই নহয় মানে ইহঁতৰ বৌ যা মাৰ গাটো বেছি বেয়া লাগিছে বুলি কৈছিলে সেইকাৰণে মই মাৰ ওচৰতে বহি আছিলো হ'ব দিয়া বৌ মই পাকঘৰটো বাচনখিনি ধুই মেলি চাফা কৰি দিম মাৰ কাৰণে মোৰ বৰ চিন্তা হৈছে মাৰ গাও ভাল নহয় তাতে ডক্টৰৰ ওচৰত দেখুৱাবলৈও দাদাক লৈ যাব কৈছিলো দাদাৰ সময় নাই বুলি কৈছে আৰু যিকেইটা মেডিচিন লৈ আছে সেইখিনিও শেষ হৈছে আজি দাদা আহিলে মানে ডাঙৰ দাদাক ক'ব লাগিব মাৰ মেডিচিনখিনি আনি দিবলৈ ডাঙৰ দা শুনচোন তই ক'ৰবালৈ যাব লৈছ নেকি সেই নহয় মাৰ দৰৱখিনি শেষ হৈছে তই এতিয়া ক'ৰবালৈ যাওঁ যদি ফাৰ্মাচীত সোমাই মাৰ দৰৱখিনি লৈ আহিবিচোন আৰু মই ভাবিছিলো মাক এবাৰ ভাল ডক্টৰৰ ওচৰত দেখুৱাটো ভাল হ'ব নেকি মাৰ গাটোচোন ভাল পোৱাই নাই ইছ ৰাম তোমাৰ আৰু কাম নাই নেকি সীমা হা তুমি ক'ৰবাত যোৱাৰ সময়তো এনেকৈ আহি পিনে মাজতে কিবা এটা কৈ দিয়াহি তোমাৰ মাৰ দৰৱ শেষ হৈছে কি শেষ হৈছে সেইখিনি তুমি আনিব নোৱাৰা নেকি তোমাৰ দাদাকে যে অনবৰতে আমনি কৰি থাকা তোমাৰ সৰু দাদাও আছে সৰু দাদাকো ক'ব পাৰা আৰু নিজৰতো একো কাম বন নাই অনবৰতে দাদাহঁতকে আমনি কৰি থকা যে নিজেও কিবা এটা ইনকাম কৰিবলৈ চোৱা অকল লোকৰ ওপৰত ভৰসা কৰি থাকিলে নহয় যেতিয়া ক'ৰবালৈ যাবলৈ যাম কিবা না কিবা এটা আনিবলগীয়া ওলাবই মানে বৌ মাৰ গাটো বেছি বেয়া কাৰণেহে মই কৈছোঁ সেইটো মেডিচিনো শেষ হৈ গ'ল আৰু ভাল ডক্টৰৰ ওচৰত দেখুৱাবলৈ মই দাদাক কৈছিলোঁ কিন্তু দাদা সময় পোৱা নাই এতিয়া মেডিচিনখিনিও যদি আনি নিদিয়ে মাৰ অৱস্থা একেবাৰে বেয়া হৈ যাব সেইকাৰণে মই দাদাক মেডিচিনকেইটাহে আনি দিবলৈ কৈছোঁ আৰু মইতো এতিয়া পঢ়ি আছোঁ মইনো ক'ৰ পৰা কি ইনকাম কৰোঁ পঢ়া শেষ হ'লেহে যদি কিবা এটা চাকৰি ল'ব পাৰোঁ হ'ব দে তহঁতে এতিয়া মিছা মিছিকৈ হুলস্থুলখন নকৰিবি ভণ্টি মই এতিয়া বৌৰ লগত শ্বপিং কৰিবলৈ যাওঁ অহাৰ সময়ত মই ফাৰ্মাচীৰ পৰা মই মেডিচিনকেইটা লৈ আহিম বাৰু তই চিন্তা কৰিব নালাগে ব'লে আমি যাওঁ বাইদেউ তুমি কথা এটা ভাবিছা নাই এতিয়াতো এই বুঢ়ীজনী গাটো বেয়া হৈ আছে অকস্মাত যদি কিবা এটা হ'ব লগা হয় তেতিয়া আমাৰ ভাগত একোৱেই নাপাম কাৰণ এতিয়া এই ঘৰটোৰ যিখিনি মাটি বাৰী সা সম্পত্তি আছে সেই গোটেইবোৰতো বুঢ়ীজনীৰ নামতেই আছে আৰু বুঢ়ীজনী হয়তো মৰাৰ আগতে নিজৰ জীয়েকৰ নামতো কৰি যাব পাৰে সেইবোৰ ঠিক নাই সেইকাৰণে আমি এতিয়া আমাৰ নিজৰ নিজৰ মানুহজনক ক'ব লাগিব কথাষাৰ তেতিয়াহে যদি এই বুঢ়ীজনীক কৈ পিনে তেওঁলোকে নিজৰ নামত মাটিখিনি কৰি ল'ব পাৰে নহ'লেতো সকলো শেষ হৈ থাকিব ভণ্টি তুমি ঠিকে কৈছা ময়ো কথাটো নভবা নহয় এখেতক আজি ক'ম বুলিয়ে ভাবি আছোঁ সম্পত্তিখিনিৰ কথা কাৰণ মাকৰ কেতিয়া কি হয় ঠিক নাই নহয় গতিকে আমি আজিয়ে কথা পাতিব লাগিব তুমিতো চাগে এইটো বিষয়ে একো ভবাই নাছিলা সেইকাৰণে মই মৰা পেলাই দিছোঁ এতিয়া সোনকালে কি কৰিব আছে কৰা নহ'লে কিন্তু মা এতিয়া গাটো দিনতকৈ বেয়া হৈ আহিছে হঠাৎ কিবা এটা হ'ব লাগিলে গোটেই সা সম্পত্তিৰ মালিকনী তোমাৰ ভণ্টি হ'ব তোমালোকৰ হাতত একোৱেই নাথাকিব তেতিয়া কিন্তু দুখ কৰি বা মন বেয়া কৰি একো লাভ নাই সময় থাকোঁতে সকলো কৰিব লাগে তুমি ঠিকেই কৈছা মইতো এই বিষয়ে একো ভাবিয়েই চোৱা নাছিলোঁ কিন্তু তুমি যিষাৰ কৈছা একদম ঠিক ভাবিব লগা কথা কিন্তু মাৰ এতিয়া গাটো বেছিকৈ বেয়া হৈ আহিছে হঠাৎ কিবা এটা হ'ব লাগিলে গোটেই সম্পত্তিখিনি ভণ্টিৰ নামত হৈ যাব আৰু তেনেকৈ হ'লে কিন্তু আমাৰ কাৰণে বহুত দিগদাৰ হৈ যাব মই এই বিষয়ে দাদাৰ লগত কথা পাতিব লাগিব আজি তুমি এইবোৰ ভাবি চোৱা নাছিলা সেইকাৰণে মই মনত পেলাই দিছোঁ এতিয়া দেৰি কৰি নাথাকিবা সোনকালে কথা পাতা আৰু কাগজ বনাই আনি মাৰ পৰা চাইন লৈ লোৱা মই বেলেগ একো নাজানো কিন্তু মোৰ নিজৰ সম্পত্তিৰ ভাগখিনি মোক লাগিবই তোমাৰ ভণ্টি কি কৰে নকৰে সেইবোৰ তাইৰ কথা আৰু তোমালোকে তোমাৰ ভণ্টিৰ কথা ইমান চিন্তা কৰিব নালাগে নহয় তোমাৰ মায়েতো অনবৰতে ভণ্টিৰ বিয়াখনৰ কথাকে ভাবি আছে তাই বিয়াখন দিলে মানে গোটেইবোৰ সা সম্পত্তি যিমান যি আছে টকা পইচা সকলো তাইৰ লগতে দি পঠাব তেতিয়া তোমালোকৰ ওচৰত একোৱেই নাবাচিব সেইকাৰণে সোনকালে মই যি কৈছোঁ তেনেকৈ কামটো কৰা তুমি চিন্তা নকৰিবা কথাবোৰ মই ভাবি চোৱা নাছিলোঁ এতিয়া তুমি মনত পেলাই দিছা যেতিয়া ময়ো কামটো সোনকালে কৰিব লাগিব কাইলৈ মই কাগজ লৈ আহি আছোঁ বনাই পিনে আৰু মাৰ পৰা কাইলৈ ভিতৰতে চাইনটো লৈ ল'ব লাগিব তুমি চিন্তা নকৰিবা মা তুমি বেলেগ একো চিন্তা কৰিব নালাগে অকল এই কাগজখনত চাইন কৰি দিলেই হৈ যাব কাৰণ তোমাৰো এতিয়া গা বেয়া হৈ থাকে ভগৱান নকৰ হঠাৎ যদি তোমাৰ কিবা এটা হৈ যায় তেতিয়া এইবোৰ কাম এনেকৈ থাকি যাব গতিকে তুমি থাকোঁতেই এই কাগজখনত চাইন কৰি দিয়া আৰু আমাৰ দুয়োটাৰ নামত গোটেইবোৰ সম্পত্তি কৰি দিয়া বাকী আমি কেনেকৈ কি কৰিব লাগে সেইখিনি নিজে কৰি ল'ম তুমি একো চিন্তা কৰিব নালাগে তুমি অকল চাইনটোহে কৰিব লাগিছে কিন্তু বাবা মইতো এতিয়া ঠিকেই আছোঁ আৰু এতিয়া তহঁতৰ ভনীয়েৰকো বিয়া দিবলৈ আছে এতিয়া যদি গোটেইবোৰ তহঁতক দি দিওঁ তাইৰ বিয়াতনো মই কি খৰচ কৰিম কি দিম তহঁতেই কচোন গতিকে এতিয়া মই এই কাগজত চাইন নকৰোঁ মই পিছত যি কৰিব লাগে কৰিম নহয় তহঁতেনো কিয় চিন্তা কৰিছ মা হ'ব দিয়া তুমি মোৰ কথা চিন্তা কৰিব নালাগেচোন মইনো
এতিয়া এনেও বিয়া নহওঁ আৰু এই সম্পত্তিখিনি দাদাহঁতৰ নামত কৰি দিলেও কিনো অসুবিধা হ'ব। দাদাহঁতে মোক বহুত মৰম কৰে। মোৰ বিয়া সময়ত দাদাহঁত থাকিব নহয়, দাদাহঁতে খৰচ কৰিব আকৌ। তুমিনো কিয় চিন্তা কৰিছা? একো নাই দিয়া মা, চাইনটো কৰি দিয়া। হ'ব দে মাজনী, তই যদি কৈছ তেতিয়াহ'লে মই বাৰু কাগজত চাইন কৰি দিওঁ। বাবা যা, কাগজখন লৈ আহ, মই চাইনটো কৰি দিওঁ। কি হ'ব? মই আকৌ এইখন ঘৰ এৰি কিয় যাম? এইখন মোৰ মাৰ ঘৰ। ইয়াত মাৰ বহুত স্মৃতি সোমাই আছে। মই এই ঘৰটো এৰি ক'তো নাযাওঁ। তোমালোকে যাব আছে যোৱা, কিন্তু মই ইয়াতে থাকিম। ক'তো নাযাওঁ ইয়াৰ পৰা মই। কিন্তু আমি এই ঘৰটো বেচি দিলোঁ। ইয়াত এতিয়া বেলেগ মানুহ থাকিবলৈ আহিব। গতিকে তুমি নাযাওঁ বুলি ক'লে নহ'ব নহয়। তুমি যাবই লাগিব আমাৰ লগত। তোমাৰ দাদাহঁতে ইয়াত থকা গোটেই সা সম্পত্তি, ঘৰ, মাটি বাৰী সকলো বেলেগ মানুহক বেচি দিছে। আৰু সেই টকাৰে আমি চহৰত এটা ডাঙৰ ঘৰ ল'লোঁ। তুমি এতিয়াৰ পৰা আমাৰ লগত তাতে থাকিব লাগিব। তুমি এতিয়া নাযাওঁ বুলি ক'লেও নহ'ব, কাৰণ আমিতো বেচি দিলোঁ। যিসকল মানুহ আহিব তেওঁলোকেতো তোমাক ইয়াত থাকিবলৈ নিদিয়ে। গতিকে তুমি ইয়াৰ পৰা যাবই লাগিব। কি? ঘৰ, মাটি বাৰী সকলো বেলেগক বেচি দিছে? কিন্তু মোক নোকোৱাকৈ আপোনালোকে এনেকুৱা কেনেকৈ কৰিব পাৰিলে? সেইটো মোৰ মাৰ ঘৰ আছিল। মাৰ স্মৃতি ইয়াত বহুত সোমাই আছিল। মই ইয়াৰ পৰা যাব বিচৰা নাছিলোঁ, কিন্তু আপোনালোকে এই ঘৰটো বেলেগক বেচি দিছে। মোক এবাৰ জনোৱাও নাই। কিয় জনাব লাগিছিলে? তুমি এই সম্পত্তিখিনিৰ মালিকনী হয় নেকি? এই সম্পত্তিখিনিৰ মালিক আমাৰ হাজবেণ্ড হয়। গতিকে তোমাক এই বিষয়ে জনোৱাত কোনো দৰকাৰ নাই। এতিয়া সোনকালে নিজৰ কি কি বস্তু ল'ব লগা আছে লোৱা আৰু আমাৰ লগত ব'লা, নহ'লে ফুটপাথত থাকিব লগা হ'ব। ঐ, তই পাকঘৰটো যে ইমান লেতেৰা কৰি থৈছ, সেইখিনি কি চাফা কৰিলি? যা, এতিয়া একদম ভালকৈ চাফা কৰ। একদম মানে জিলিকি থাকিব লাগিব। ইমান লেতেৰা কাম কৰিছ যে, কোনোমতে কামটো কৰি পাল মাৰিব বিচাৰিছ। এনেকুৱা হ'লে কিন্তু আমাৰ ঘৰত থাকিবলৈ নাপাওঁ দেই, কৈ দিছোঁ। য'ত যি কৰ কৰি থাকিবি, কিন্তু ইয়াত থাকিবলৈ নাপাওঁ। গতিকে ইয়াত থাকিবলৈ মন আছে যদি ভালকৈ কাম কৰিবি। আৰু আমি এতিয়া শ্বপিং কৰিবলৈ যাওঁ। আমাৰ কাপোৰবোৰ গোটাই থৈ দিছোঁ বাথৰুমতে। তই সেইখিনি ধুই মেলি দিবি সোনকালে। এতিয়া আমি যাওঁ। মই পাকঘৰটো চাফা কৰিছিলোঁ। তোমালোকে চাগে চেণ্ডেল পিন্ধি সোমালা, সেইকাৰণে লেতেৰা হ'ল। হ'ব দিয়া বৌ, মই আকৌ চাফা কৰি দিম। তোমালোক যোৱা। বাইদেউ, মোৰতো শ্বপিং কৰা হৈ গ'ল। তোমাৰ আৰু কিবা ল'ব লগা আছে নেকি? নাই যদি ব'লা, ৰেষ্টুৰেণ্টত গৈ কিবা এটা খাই লওঁ। তেতিয়া ঘৰত গৈ লাঞ্চ নকৰিলেও হৈ যাব। নাই ভণ্টি, মোৰো যি ল'ব লগা আছে ল'লোৱে। এতিয়া আৰু ভাগৰহে লাগিছে। ব'লা গৈ পিনে কিবা এটা খাই লওঁ, তাৰপিছত ঘৰলৈ যাওঁ। সেইজনী আকৌ ঘৰত কি কৰিছে ঠিক নাই নহয়। কেনেবাকৈ আমি নথকা সুযোগ লৈ পিনে কিবা যদি বনাই মেলি খাইছে, তেতিয়া গমেই নাপাম। সেইকাৰণে সোনকালে যোৱাই ভাল হ'ব ঘৰলৈ। মইতো ভালকেই ধুইছিলোঁ, কিন্তু কেনেকৈ কাপোৰবোৰ বেয়া হৈ গ'ল মই নাজানো বৌ। ভালকৈ ধুই মেলি ৰ'দত শুকুৱাই দিছিলোঁ। সঁচাকৈ কৈছোঁ মই। আৰু মই একো বনায়ো খোৱা নাই। তোমালোকে মানা কৰিছা, সেইকাৰণে মই পাকঘৰলৈ যোৱাই নাই। বৌ, মোৰ এতিয়া ভোকো লাগিছে। তোক কিবা এটা খাবলৈ লাগে। ঐ, এফালে তই কাম তই ভালকৈ কৰিব নাজানো। আমাৰ ইমান দামী দামী কাপোৰবোৰ তই গোটেই বৰবাদ বনাই দিলি। আৰু এতিয়া তই কিবা এটা খাবলৈ দিব লাগে। তই ওলাই যা আমাৰ ঘৰৰ পৰা। আজিৰ পৰা ইয়াত থাকিব নালাগে। তই ইয়াত থাকিনো কি হৈছে? তোৰ ঠাইত যদি আমি বেলেগ এজনী কাম কৰা মানুহ ৰাখিলোঁ হয়, সেই মানুহজনীয়ে আমাৰ কামবোৰ আৰু বেছি ভালকৈ কৰিলেহে হয়। কিন্তু তই গোটেই বৰবাদ কৰি দিলি। ওলা, এতিয়া ওলা আমাৰ ঘৰৰ পৰা। আজিৰ পৰা তই ইয়াত থাকিব নাপাওঁ। ক'ত কি কৰ কৰি থাকিবি, কিন্তু এইখন ঘৰত তোৰ কাৰণে আৰু জেগা নাই। হে ভগৱান, সেইবোৰ আমাৰ লগত কি হৈ গ'ল? ভণ্টি, আমি এতিয়া কি কৰিম বাৰু? কলৈ যাম, ক'ত থাকিম, কি খাম, সেইটোৱে ভাবি পোৱা নাই। তেওঁলোকৰো কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছৰ পৰা তেওঁলোকে ক'ত কি কৰিছে একো গমেই নোপোৱা হ'লো। এতিয়া আমাৰ ঘৰখনো যদি শেষ হৈ থাকিলে, কি কৰিম বাৰু এতিয়া? এতিয়া হয়তো আমি ফুটপাথতে থাকিব লাগিব যে, ভিক্ষা মাগি মাগি খাব লাগিব। তেনেকুৱাই লাগিছে মোৰ। সকলো শেষ হৈ থাকিলে। পিংকি, মই অফিচলৈ যাওঁ দেই। আজি মোৰ অকণমান দেৰি হ'ব। গতিকে তই গোটেই কামবোৰ ভালকৈ কৰি ল'বি নহয়, আৰু মোৰ কাৰণে ৰৈ থাকিব নালাগে। তোৰ যি মন যায় তই বনাই খাই ল'বি দেই। মই আজি অফিচতে লাঞ্চ কৰিব লাগিব। ডিনাৰো তাতে কৰা হয় যদি ঠিক নাই। আজি মানে 2-3খনমান মিটিং আছে, ইখন অফিচৰ সিখন। গতিকে খাবলৈ সময় পাম কি নাপাম সেইটো নাজানো। এতিয়া ফাৰ্ষ্টে মই মন্দিৰলৈ যাওঁ। মন্দিৰত পূজা কৰি আপুনি চিন্তা নকৰিব, কামবোৰ কৰি কাম কৰি থৈ দিম। আপুনি যাওক, মিটিং কিখন মুঠতে একদম মানে কি কাৰণে হৈছে এইবোৰ ভাল হ'ব লাগে আৰু মই চব কৰি ল'ম। আৰু আপুনি কেণ্টিনত খাব নালাগে নেকি বাইদেউ? মই যদি বনাই মেলি ৰেডি হৈ যায় তেতিয়া অফিচতে আপোনাক দি আহিমগৈ টিফিন। বৌ, তোমালোক ইয়াত এনেকুৱা অৱস্থা? কি হ'ল বৌ তোমালোকৰ লগত? ইয়াত কিয় আছাহি? ভণ্টি তুমি? ভণ্টি, আমাৰ সকলো শেষ হৈ থাকিলে। আমি এতিয়া ফুটপাথতে থাকিব লাগিব। সেইকাৰণে ভাবিলোঁ ইয়াত মন্দিৰটো আছে যেতিয়া মন্দিৰতে থিতাপি লওঁ। ইয়াতে ভিক্ষা মাগি আমি থাকিব লাগিব। তোমাৰ দাদাহঁতে যিটো কোম্পানীত কাম কৰিছিলে, সেই কোম্পানীটো বন্ধ হৈ থাকিলে। যেতিয়াৰ পৰা কোম্পানী বন্ধ হ'ল, দাদাহঁতৰো কাম নোহোৱা হৈ থাকিলে। সিহঁত ক'ত কি কৰে আমি ভালকৈ একোৱেই নাজানো। ঘৰলৈ কেতিয়াবা আহে আৰু আমাৰ
আমাৰ ঘৰখনো হঠাৎ জ্বলি শেষ হৈ থাকিলে। কেনেকৈ জুই লাগিলে নাজানো, কিন্তু সকলো শেষ হৈ গ'ল। এতিয়া আমাৰ ওচৰত একোৱেই নাই ভণ্টি। ক'ত যাম, কি কৰিম, কি খাম, একো ভাবি পোৱা নাই। ভণ্টি, আমাৰ সকলো শেষ হৈ থাকিলে। এয়া হয়তো আমাৰ পাপৰ ফল। আমি তোমাৰ লগত যি কৰিলো তাৰ ফল ৰূপে আমি এইখিনি পাইছো। সঁচাই ভণ্টি, আমি তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলো, কিন্তু আজি আমাৰ অৱস্থা বেয়া হৈ থাকিল। হ'ব দিয়া, তোমালোকে চিন্তা নকৰিবা। তোমালোক মোৰ দুজনী বৌ, তোমালোকক মই এনেকৈ এইটো অৱস্থা এৰি দিব নোৱাৰো নহয়। এটা কাম কৰা, মই এটা ডাঙৰ কোম্পানী মেনেজাৰ পোষ্টত আছো, আৰু কোম্পানীৰ ফালৰ পৰা মোক ঘৰো দিছে থাকিবলৈ। গতিকে ইমান ডাঙৰ ঘৰটোত মই অকলে থাকি বৰ হৈ যাম। তোমালোক তাত থাকিব পাৰিবা, আৰু দাদাহঁতকো বিচাৰি ল'ম। এতিয়া ব'লা, তোমালোক মোৰ ঘৰলৈ যাবা। বৌ, এইটোৱে মোৰ ঘৰ। ইমান ডাঙৰ ঘৰটোত মই অকলে থাকি একেবাৰে আমনি লাগি যায়। সেইকাৰণে মই পিংকিক ইয়ালৈ লৈ আহিলোঁ। এই মোৰ ঘৰৰ গোটেই কামবোৰ কৰি দিয়ে, আৰু মই অকলশৰীয়াও নালাগে। এতিয়াৰ পৰা তোমালোক ইয়াতে থাকিবা। তোমালোক থাকিলে মোৰ আৰু ভাল লাগিব। চিন্তা নকৰিবা, আমি ইয়াত থাকিম। বাকী দাদাহঁতক মই বিচাৰি ল'ম। সঁচাই তুমি বহুত ভাল আছা। আমি তোমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলো, তোমাক ঘৰৰ পৰা উলিয়াই পঠিয়ালো, কিন্তু আজি বিপদৰ সময়ত তুমি আমাৰ লগ এৰি দিয়া নাই। আমাক সহায় কৰিছা আৰু নিজৰ ঘৰত থাকিবলৈ দিছা। ভণ্টি, এতিয়াৰ পৰা আমি তোমাৰ লগত ভালকৈ থাকিম। তুমি একো চিন্তা নকৰিবা, আৰু তোমাক ধুনীয়াকৈ ভাল ল'ৰা এটা চাই বিয়া দি উলিয়াই দিম।